আমি বগৰী নিব যাম। এই আমাৰ বগৰী অনা মানুহ আৰু আহিছে, আৰু আহিব। মা পুখুৰীৰ পৰা নাই পৰা কোনো বগৰী আনিব গৈ আছোঁ। ইমান ধুনীয়া লাগে এনেকুৱা ঠাইবিলাকত, গাঁৱৰ পৰিৱেশ ভাল লাগে। এই বগৰী আনিব গৈছোঁ। ইয়াতে কাম চলি আছে, এইটো ৰাস্তা হ'ব। কোনপিনে কোনপিনে যাব? ইপিনে আমি গৈ আছোঁ এইপিনে। পাৰিবই কয় চম্পা চম্পা বগৰী বগৰী মোমাইকেইটা গড়ৰ ওপৰত ইয়াত তেতলি গছ তেতলি পাৰিব নোৱাৰি, ভয় লাগে। ওপৰত হাজাৰ ফটেজ তাঁৰডাল গৈছে, সেইকাৰণে আমি বগৰী পানী ৰাস্তাটো বনাই আছে, এতিয়া নাই হোৱা বাৰু, লাহে লাহে শিল বালি পেলাইছে। এতিয়া পালোঁ যে পানী গছৰ ইমান ধুনীয়া মিঠা মিঠা একদম। ইমান নামিব লাগে, বহুত ওখ হয়। চাপৰি বুলি কয়। ভাল লাগিছে সেইকাৰণে ফটো মাৰিছোঁ এইবাৰ। বৰ ধুনীয়া, এতিয়া বহি টেঙা খাব ভাবিছোঁ, কিন্তু কিয় জানানে, আহোঁতে নিমখ জলকীয়া আনিবই পাহৰি গ'লোঁ। মই ভাবি আছিলোঁ এতিয়াহে ভাবিছোঁ নিমখ জলকীয়া লৈ আহিলে ধুনীয়াকৈ যে বহিব টেঙা এটা খাব পাৰিলোঁ হয়।
এতিয়া আমি আৰু ঘৰলৈ যাম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পাইছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আগলৈ আৰু নতুন নতুন ভিডিঅ' আনিব চেষ্টা কৰিম। চ' আপোনালোকৰ চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।